প্ৰতিটো কাহিনীতে কিবা এটা দিয়াৰ চেষ্টা কৰোঁ। গতিকে আহকচোন আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। দেউতা, এতিয়া আপোনালোকৰ বয়স হৈছে, সেইবাবে এইখন ঘৰ বিক্ৰী কৰি টাউনত নতুন ফ্লেট এটা কিনি লওক। তেতিয়া মই যিকোনো সময়ত আপোনালোকক সহায় কৰি থাকিব পাৰিম। মোৰ তেতিয়া চিন্তা অলপ কম হ'ব। ৰিম্পীয়ে তেওঁৰ দেউতাৰ ৰমেশ বৰদেউতাক ফোন কৰি সকলো কথা বুজাই কৈ আছিল। তেতিয়া দেউতাকে তাইক ক'লে, নালাগে দিয়া, আমি ইয়াতেই সুখী আছোঁ। আমি তাত গুচি গ'লে বিনা কাৰণতে তোমালোকৰ ঘৰত আমাৰ বাবে কষ্ট হ'ব। যোৱাই কথা আমি ভালদৰে জানো, সি সৰু সৰু কথাতেই তোমাক আৰু আমাক কথা শুনাই থাকিব। তুমি আমাৰ কথা বেছিকৈ চিন্তা কৰি নাথাকিবা, আমি ইয়াতেই বহুত সুখী আছোঁ। ৰিম্পী তেওঁলোকৰ ডাঙৰ ছোৱালী আছিল, সেইবাবে তেওঁলোকক প্ৰতিপাল কৰিব বিচাৰিছিল। তাই ভাবিছিল যে তাই থকা টাউনত যদি মাক দেউতাক থাকে তেতিয়া তাই তেওঁলোকৰ প্ৰতিপাল কৰি থাকিব পাৰিব। তাই মাক দেউতাকৰ টকা পইচাৰ অসুবিধা হোৱা নাছিল, কিন্তু তেওঁলোকৰ জীৱনটোহে মাত্ৰ অকলশৰীয়া হৈ আছিল। সেইবাবে তাই মাক দেউতাকৰ লগত থাকিব বিচাৰিছিল, কিন্তু তাইৰ মানুহজনৰ বিনা অনুমতিত সেইটো সম্ভৱ নাছিল। ৰিম্পীৰ এজনী ভনীয়েক আছিল, তাইৰ নাম আছিল ডিম্পী, কিন্তু তাইৰো বিয়া হৈছিল। বেলেগ এখন চহৰত থাকে তাইৰ হাজবেণ্ড আৰু নিজৰ ল'ৰাটোৰ লগত। সৰু জোঁৱাইকে সকলো পৰিয়ালৰ মান সন্মান ধুনীয়াকৈ ৰাখিব জানে। ৰিম্পীৰ মাক দেউতাকৰ বেমাৰ হ'লে সৰু ভনীয়েক আৰু জোঁৱাইকে প্ৰতিপাল কৰিবৰ বাবে তেওঁলোকৰ ওচৰত গুচি যায়। এদিন ৰিম্পীয়ে তাইৰ মানুহজনক ক'লে, শুনা নিখিল, মোৰ মা দেউতাৰ বয়স হৈছে, পাপাৰো গাটো ভাল নথকা হৈছে। মই ভাবিছোঁ যে তেওঁলোকক আমি থকা চহৰলৈকে মাতি আনো বুলি। তেওঁলোকৰ পইচাৰ কোনো দৰকাৰ নাই, মাত্ৰ পৰিয়ালৰ লগত থাকিলে মনটো অলপ শান্তি পাব। দৰকাৰত তেওঁলোকক আমি সহায়ো কৰিব পাৰিম। তেতিয়া নিখিলে তাইক ক'লে, মই তোমাৰ মা দেউতাৰ প্ৰতিপাল কৰিব নোৱাৰোঁ। ইয়াত আহিলে সদায় সদায় তেওঁলোকৰ ওচৰত গৈ থাকিব লাগিব। কেতিয়াবা ক'ব হস্পিটেল যাওঁ, আকৌ কেতিয়াবা ক'ব এইটো বস্তু আনি দিয়া, সেইটো বস্তু আনি দিয়া, আৰু কেতিয়াবা ক'ব বেংকৰ এইটো কাম কৰি দিয়া, সেইটো কাম কৰি দিয়া। তুমি ভণ্টিক কৈ দিয়া তেওঁলোকক তাইৰ ওচৰত লৈ যাবলৈ বুলি, তেতিয়া তাই তেওঁলোকৰ চোৱা চিতা কৰিব পাৰিব। ৰিম্পী ডাঙৰ ছোৱালী হৈও তেওঁলোকৰ প্ৰতিপাল কৰিব নোৱাৰাৰ বাবে তাই বহুত দুখত আছিল। কিন্তু নিখিলে তাৰ নিজৰ সকলো পৰিয়ালৰ লগত ভালকৈ সম্পৰ্ক ৰাখিছিল। এদিন ৰিম্পীৰ দেউতাকৰ হাৰ্ট এটেক আহিছিল। তেতিয়া তাই দেউতাকৰ ওচৰত গ'ল, কিন্তু তাই নিখিলৰ পৰা কোনো সহায় নাপালে। তাইৰ ভনীয়েক আৰু ভনী জোঁৱাই আকাশে দেউতাকৰ সকলো দায়িত্ব পালন কৰিলে, কিন্তু তাই দেউতাকক বচাব নোৱাৰিলে। এতিয়া ৰিম্পীৰ মাক নিৰু বৰ্মা অকলশৰীয়া হৈ পৰিল। ৰিম্পীয়ে তাইৰ ভনীয়েক ডিম্পীক কৈছিল, ডিম্পী, মই মাক মোৰ লগত লৈ যাব বিচাৰোঁ, কিন্তু তই তোৰ ভিনদেউৰ কথা ভালদৰে গম পাৱ, মিছাতে হুলস্থুল কৰিব। এনেকুৱা পৰিস্থিতিত মা ভালকৈ থাকিবও নোৱাৰিব। এইটো বয়সত মা অকলশৰীয়াকৈ থকাটো ভাল কথা নহয়। তই মাক তোৰ লগত লৈ যাব পাৰিবি নেকি? তেতিয়া ডিম্পীয়ে তাইক ক'লে, পাৰিম পাৰিম, কিয় নোৱাৰিম মই। শাহুমাকৰ দুখী মনটো দেখি আকাশে ক'লে, মাক আমাৰ লগত নিবলৈ মান্তি কৰিব লাগিব। সৰু জীয়েক ডিম্পীয়ে নিৰু বৰ্মাক তাইৰ লগত লৈ গ'ল। 2 বছৰ নিৰু বৰ্মা সৰু জীয়েকৰ লগত আছিল। সৰু জোঁৱাইকে নিজৰ মা ভাবি তেওঁক বহুত ভালকৈ চোৱা চিতা কৰিছিল, কিন্তু ডাঙৰ জোঁৱাইকে মাকক পইচাৰ ক্ষেত্ৰতো সহায় নকৰিছিল আৰু অলপো চোৱা চিতাও কৰা নাছিল। এদিন মাকৰ উশাহ ল'বৰ বাবে বহুত কষ্ট হৈছিল আৰু তেতিয়া তেখেতৰ মৃত্যু হৈছিল। মৃত্যুৰ পাছত সকলো কৰ্ম ৰিম্পীয়ে সৰু জোঁৱাইকৰ হতুৱাই কৰালে। মাকে কাৰো লগত অন্যায় কৰা নাছিল। ঘৰৰ সকলো ভাগ বতৰা দুয়োজনীৰ নামত সমানে সমানে ভাগ কৰি গৈছিল, কিন্তু ৰিম্পীয়ে মাকৰ ঘৰৰ অলপো ভাগ নিজে নিবিচাৰিলে। সেই সকলো সম্পত্তিৰ ভাগ ৰিম্পীয়ে তাইৰ ভনীয়েক আৰু জোঁৱাইকৰ নামত কৰি দিলে। এইটো কথাৰ বাবে নিখিলে ৰিম্পীক খঙত ক'লে, যদি তোমালোক দুয়োজনী বায়েক ভনীয়েকে হয় তেন্তে তোমাৰ নিজৰ ভাগটো এৰি দিবৰ তোমাৰ কি দৰকাৰ আছিল? সকলো সম্পত্তিৰ ভাগ তাহাঁতক দিবলৈ কি দৰকাৰ আছিল? ৰিম্পীয়ে তেতিয়া নিখিলে সকলো বুজাই ক'লে, তোমাৰ মাত্ৰ জোঁৱাই হৈ গৰ্ব কৰি জীয়াই থাকিবৰ মন আছিল। মোৰ মা দেউতাক তুমি অলপো সন্মান নিদিলা। মাত্ৰ 2টা দিনৰ বাবেও তেওঁলোকক সন্মানেৰে এষাৰ মাত নিদিলা। তুমি জোঁৱাই হোৱাৰ একো দায়িত্বই পালন নকৰিলা, তেন্তে কিয় এতিয়া এইবোৰ প্ৰশ্ন কৰিছা? মোৰ ভণ্টি আৰু তাইৰ হাজবেণ্ডে সদায় মোৰ মা দেউতাক প্ৰতিপাল আৰু সন্মান কৰিছিল। ভাল বেয়া সকলো পৰিস্থিতিত তেওঁলোকৰ ওচৰত আছিল। মাক তাহাঁত দুয়োটাই তাহাঁতৰ ওচৰত লৈ গৈ বহুত ভালকৈ চোৱা চিতা কৰিছিল। সেইবাবে সকলো সম্পত্তিৰ ভাগ তাহাঁতি পোৱাটো যোগ্য হয়। মাক তাহাঁতি দুয়োটাই তাহাঁতৰ ওচৰত লৈ গৈ বহুত ভালকৈ চোৱা চিতা কৰিছিল। সেইবাবে সকলো সম্পত্তিৰ ভাগ তেওঁলোক দুয়োটাই পোৱাটো যোগ্য হয়। ইয়াত তোমাৰ কোনো প্ৰশ্ন কৰাৰ অধিকাৰ হ'ব নালাগে।
ৰিম্পে সকলো কথাই সঁচা কৈছিল। তাইৰ আগত নিখিলে একো ক'বই নোৱাৰিলে, মাত্ৰ মুখখন ফুলাই অলপ দিন বাহিৰে ঘূৰি ফুৰিলে। বন্ধু বান্ধৱীসকল, এজন দেউতাই জোঁৱায়েকক তেওঁৰ কলিজাৰ টুকুৰা এজনী দি দিয়ে, কিন্তু নাজানো কিয় কিছুমান জোঁৱায়েকে সেই দেউতাকজনক সন্মান কৰিব নাজানে। বোৱাৰীৰ দৰে এজন জোঁৱায়েকৰো তেওঁৰ শাহু শহুৰ প্ৰতি দায়িত্ব থাকিব লাগে আৰু প্ৰতিপালন কৰিব লাগে। কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদেৰে আপোনালোকৰ বন্ধু মই নেবি দত্ত।